বিটিআৰ চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত 12 ফেব্ৰুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীলৈ বিটিআৰত আৰম্ভ হ'ব বড়োলেণ্ড স্কুল এড'পচন সপ্তাহ। বৃহস্পতিবাৰে বিটিআৰ সচিবালয়ৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰি এই বিষয়ে সদৰি কৰিছে বিটিআৰৰ শিক্ষা বিভাগৰ সচিব অমৰজ বৰ্মন আৰু শিক্ষা বিভাগৰ সঞ্চালক জে.পি. ব্ৰহ্মই। সংবাদমেলত বিটিআৰৰ শিক্ষা বিভাগৰ দুই শীৰ্ষ বিষয়াই বিটিআৰত বিগত 2022 চনৰ 15 আগষ্টত স্কুল এড'পচনৰ কাম আৰম্ভ কৰা হৈছিল বুলিও উল্লেখ কৰে আৰু এতিয়ালৈ 792খন স্কুল এড'পচন কৰা হৈছে বুলি সদৰি কৰে। সেই অনুসৰি বিটিআৰৰ শিক্ষা বিভাগে স্কুল এড'পচন সকলৰ যাৱতীয় কাৰ্যক্ৰমণিকাৰ বুজ লোৱাৰ উদ্দেশ্যে অহা 12 ফেব্ৰুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীলৈ স্কুল এড'পচন সপ্তাহত দত্তকৰ মান্যতা নিৰূপণ কৰাৰ লগতে পইণ্ট অনুপাতে মানপত্ৰ প্ৰদান কৰা হ'ব বুলিও জানিবলৈ দিয়ে। উল্লেখ্য যে বৃহস্পতিবাৰে বিটিআৰৰ শিক্ষা বিভাগে বিটিআৰত স্কুল এড'পচনক লৈ এটা ৱেবছাইটো মুকলি কৰে। 9 ফেব্ৰুৱাৰীত কোকৰাঝাৰ আৰু চিৰাঙত আৰু 10 ফেব্ৰুৱাৰীত বাক্সা আৰু ওদালগুৰি জিলাত স্কুল এড'পচনৰ এক সজাগতামূলক কাৰ্যসূচীও হাতত লোৱা হৈছে বুলি সদৰি কৰে শিক্ষা বিভাগৰ শিক্ষা বিষয়াদ্বয়ে। সংবাদমেলত বড়োলেণ্ড স্কুল এড'পচন সমিতিৰ অধ্যক্ষ কমল সিং নাৰ্জাৰীও উপস্থিত থাকে। আজি আমি আমাৰ বিটিআৰ চৰকাৰৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰামৰ বিষয়ে আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ। আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত জ্ঞান চৰাং বিথাংকি প্ৰগ্ৰামত আমি যোৱা 15 আগষ্টত 2022 চনৰ 15 আগষ্টত আমাৰ স্কুল এড'পচন প্ৰগ্ৰাম এটা ষ্টাৰ্ট কৰা হৈছিলে। স্কুল এড'পচন প্ৰগ্ৰামটোৰ মূল উদ্দেশ্য আছিলে যে আমাৰ বিটিআৰ অঞ্চলত 5560খন আমাৰ এলিমেণ্টাৰীৰ পৰা ছেকেণ্ডেৰী লেভেলৰ আমাৰ স্কুল আছে আৰু এই স্কুলকেইখনৰ ক্ষেত্ৰত আমি চালোঁ যে যিখিনি আন্তঃগাঁথনি আছে এখন স্কুলৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বা হেৰিখিনি আছে সেইখিনি SMC SMDCৰ পৰা পৰিচালিত হৈ আছে। তাৰ বাহিৰে আমি ভাবিলোঁ যে আমি যদি আৰু অলপমান ইণ্টাৰভেন কৰি আমাৰ যদি স্কুলৰ অভাৰঅল যদি আমি পৰিৱেশটো যদি আৰু ভাল কৰিব পাৰোঁ আৰু আমাৰ যিমানখিনি স্কুল হেৰি আছে সেইখিনিত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টেই হওক বা বিভিন্ন ধৰণৰ ইণ্টাৰভেনশ্যনেই হওক তেনেকুৱা ধৰণৰ এটা কথা চিন্তা চৰ্চা কৰি স্কুল এড'পচন প্ৰগ্ৰামটো লঞ্চ কৰা হৈছিলে। বেচিকেলি ইয়াতে মূল কথাটোৱে আছিল যে যিকোনো এজন মানুহে তেখেতে ইচ্ছা কৰিলে এখন স্কুল তেওঁ এডপ্ট কৰিব পাৰে, তেওঁ দত্তক হ'ব পাৰে আৰু তেখেতে স্কুলখনৰ যিটো এটা প্ৰক্ৰিয়া চলি আছে, যিটো এটা বৰ্তমান যিধৰণে চলি আছে সেই প্ৰচেছটোত কোনো ধৰণৰ বাধা নোহোৱাকৈ তেখেতে নিজৰ ফালৰ পৰা সেই স্কুলখনত আৰু কি উন্নতি কৰিব পাৰি বা তাতে যিখিনি ড্ৰবেক আছিলে সেইখিনি তেওঁ SMC SMDCৰ লগত আলোচনা কৰি স্কুলৰ শিক্ষকসকলৰ লগত আলোচনা কৰি কি ধৰণে আৰু ভাল কৰিব পৰা যায় তেখেতে দিহা পৰামৰ্শ দিয়া বা যদি ভাবে যে মই ইয়াতে আন্তঃগাঁথনিৰ ক্ষেত্ৰত কিছুমান মই নিজৰ ফালৰ পৰা মই কিবা দিব বিচাৰিছোঁ, সেইটো আপোনাৰ স্কুল বিল্ডিঙৰ কিবা মেজৰ মাইনৰ ৰিপেয়াৰিঙো হ'ব পাৰে। স্কুলখনত কোনোবা তেখেতে যদি ভাবে যে তেওঁ কিতাপ দিব বিচাৰিছে বা আপোনাৰ ইলেক্ট্ৰিকেল আইটেমছ যেনে লাইট বা ফেন এনেধৰণৰ বা খোৱা পানীৰ হেৰি চ' এই গোটেই বস্তুবোৰ আমি আমি স্কুল এড'পচন প্ৰগ্ৰামটো আমি আলোচনা ষ্টাৰ্ট কৰিলোঁ আৰু আজিৰ তাৰিখলৈকে আমাৰ হাতত আমাৰ টোটেল 792জন আমাৰ স্কুল এডপ্টৰ আছে আৰু তেখেতসকলক আমি মানে এডপচন চেম্পিয়ন বুলি আমি তেওঁলোকক হেৰি কৰিছোঁ। 792জন আমাৰ এডপ্টৰে 792খন স্কুল তেওঁলোকে লৈছে আৰু তাৰ ভিতৰত কিছুমান এডপ্টৰে খুবেই প্ৰশংসনীয় কাম কৰিছে আৰু আমি আজিৰ তাৰিখলৈকে মোটামুটি প্ৰায় 35 লাখ টকাৰ আমি বিভিন্ন ধৰণৰ অনুদান আমি হেৰিৰ পৰা পাইছোঁ এডপ্টৰসকলৰ পৰা। 35 লাখ টকাৰ ভিতৰত হয়তো কোনোবাই মেজৰ মাইনৰ ৰিপেয়াৰিং কৰিছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত সহায় কৰিছে, কোনোবাই হয়তো কিতাপ দান কৰিছে, কোনোবাই হয়তো ডেস্ক বেঞ্চ দান কৰিছে আৰু ইয়াৰ লগতে
স্কুলখনৰ আৰু এটা মেজৰ হেৰি হৈছে যে আমাৰ মিড ডে মিলটো ভালদৰে ৰূপায়িত হৈছে নাই এইটো আমাৰ যিসকল এডপ্টৰসকল আছে তেখেতসকলেও চোৱা চিতা কৰিছে। গতিকে এতিয়া আমি এই বছৰ আৰু আমি টাৰ্গেট কৰিছো যে এই বছৰ আৰু আমি 1000খন স্কুল আমি আমাৰ এডপ্টৰৰ হতুৱাই আমি তেওঁলোকক এডপ্ট কৰাম আৰু পৰ্যায়ক্ৰমে আমি আমাৰ BTRত যিমানখিনি এলিমেণ্টাৰীৰ পৰা ছেকেণ্ডেৰী লেভেলৰ স্কুল আছে সেই গোটেই স্কুলখিনিতেই আমি এজন এডপ্টৰ আমি দিয়াৰ কাৰণে আমি আহ্বান জনাইছো। যিকোনো এজন ব্যক্তিয়ে এডপ্টৰ হ'ব পাৰে আৰু আমাৰ ইয়াতে ডেপুটি কমিশ্যনাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন বিভাগৰ বিষয়াসকল আছে, কিছুমান ৰিটায়াৰ্ড গভৰ্ণমেণ্ট অফিচিয়েলো এডপ্টৰ হিচাপে আছে, আমাৰ কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰসকল আছে আৰু ঠিক তেনেকৈ আমাৰ চিভিল ছ'চাইটিৰ মানুহো আছে। আৰু আমি এই গোটেই প্ৰগ্ৰামটো কৰোঁতে আমি আমাৰ ইয়াতে BTR অঞ্চলত যিখিনি চিভিল ছ'চাইটি আছিলে যেনে বড়ো সাহিত্য সভা, অল বড়ো ষ্টুডেণ্টছ ইউনিয়নকে ধৰি আন যিবোৰ সংগঠন আছে ইয়াতে এক্টিভ সংগঠন আছে, আটাইবোৰৰ লগতে আমি আলোচনা কৰি পেলাই এই প্ৰগ্ৰামটো আমি ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া আজি মোটামুটি 1.5 বছৰৰ পিছত আমি ভাবিলোঁ যে এতিয়া আমাৰ এই প্ৰগ্ৰামটো আৰু আমি ৰাইজৰ মাজত যাতে আৰু ভালদৰে প্ৰচাৰ কৰিব পাৰোঁ সেইটো লৈ পেলাই আমি এতিয়া স্কুল এডপচন উইক এটা পাতিবলৈ লৈছো অহা 12 তাৰিখৰ পৰা 17 তাৰিখৰ ভিতৰত। এই যি 6 দিনীয়া আমি এটা কাৰ্যসূচী লৈছো, এই 6 দিনীয়া কাৰ্যসূচীত প্ৰত্যেকখন জিলাতে আমাৰ যিসকল বৰ্তমান এডপ্টৰ আছে আৰু যিসকল নতুন এডপ্টৰ হিচাপে আৰু আগবাঢ়ি আহিব তেখেতসকলে নিজৰ নিজৰ স্কুলত যাব, নিজৰ নিজৰ স্কুল কেইখনত গৈ তেওঁলোকে কিছুমান এক্টিভিটিজ তেখেতসকলে কৰিব। আমি কিছুমান এক্টিভিটিজ আমি জাষ্ট উনুকিয়াই দিছো, তাৰ বাহিৰেও যদি তেখেতে নিজৰ ফালৰ পৰা আৰু কিবা আৰু কৰিম বুলি ভাবে সেইটো কৰিব পাৰে। আৰু কি ধৰণৰ এক্টিভিটিজ আছে আমি এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই এনেই যদি দুই এটা যদি হেৰি কওঁ যে এজন এডপ্টৰে তাৰপিছত এই যিবোৰ এক্টিভিটি আছে এক্টিভিটিখিনিৰ ওপৰত আমি কিছুমান পইণ্টৰ ব্যৱস্থা কৰিছো। কোনোবা এটা এক্টিভিটি সাপোজ এজন এডপ্টৰে যদি কৰিছে তেতিয়াহ'লে তেওঁ এটা পাৰ্টিকুলাৰ পইণ্ট পাব। আৰু এই গোটেই সপ্তাহটোৰ পিছত প্ৰত্যেকজন এডপ্টৰে যিবোৰ এক্টিভিটি কৰিলে সেই এক্টিভিটিবোৰৰ ওপৰত যিবোৰ পইণ্ট ৰখা হৈছে সেই পইণ্টৰ ওপৰত ধৰক যদি কোনোবা এজনে 30 পইণ্টছৰ যদি এক্টিভিটিজ কিবা তেওঁ পাৰ্টিচিপেট কৰিছিলে তেতিয়া তেখেতক আমি ব্ৰঞ্জ কেটেগৰী বুলি কৈ এখন মানপত্ৰ এখন দিম। এই মানপত্ৰখন আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী দ্বাৰা স্বাক্ষৰিত হ'ব। ঠিক তেনেকৈ 50 পইণ্ট যদি কোনোবা এজন এডপ্টৰে লৈছে তেতিয়াহ'লে তেখেতক আমি চিলভাৰ কেটেগৰীত লৈ গৈছো আৰু তেখেতৰ যিখন মানপত্ৰ দিয়া হ'ব তাত আমাৰ সন্মানীয় চিফ মহোদয়ৰ স্বাক্ষৰত সেইখন স্বাক্ষৰিত হ'ব। ঠিক তেনেকৈ যদি কোনোবাই 80 পইণ্টলৈ যায় তেতিয়াহ'লে গ'ল্ডত হ'ব আৰু তেখেতক গ'ল্ড চেম্পিয়ন বুলি কোৱা হ'ব আৰু তেখেতৰ মানপত্ৰখনৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী যিবোৰ স্বাক্ষৰ থাকিব। আৰু কোনোবাই যদি 100 পইণ্ট বা তাতকৈ বেছি পইণ্টলৈ যায় তেতিয়াহ'লে সেইটো আমি ডায়মণ্ড কেটেগৰী বুলি ধৰি